নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো ছাৰবেদসকল এই ভিডিঅ'টোত সমগ্ৰ শিক্ষা অসমৰ পৰা প্ৰতিখন জিলালৈ অহা এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশৰ ইনফৰমেশ্যনখিনি চমুকৈ জনাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো যদি আপুনি এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলো ছাৰবেদসকল এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে প্ৰতিখন জিলাৰ ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সকললৈ প্ৰেৰণ কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ চিঠি আৰু এই চিঠিখন জাৰি কৰা হৈছে 21 ডিসেম্বৰ 2022 তাৰিখে ইয়াৰ সাবজেক্টটো হৈছে সাবমিশন অফ ৰিপোৰ্ট অফ OOSC সাৰ্ভে 2022-2023 অৰ্থাৎ আউট অফ স্কুল চিলড্ৰেনৰ যি সাৰ্ভে 2022-23 বৰ্ষৰ বাবে সেই সাৰ্ভে ৰিপোৰ্টটো সাবমিটৰ ক্ষেত্ৰত সাবমিটৰ সন্দৰ্ভত এই বিশেষ চিঠিখন জাৰি কৰা হৈছে ইয়াত এটা বিশেষ ফৰমেট দিয়া হৈছে আৰু এই ফৰমেট অনুসৰি ডাটাখিনি ফিল আপ কৰি সাবমিট কৰিব লাগিব অহা 31 ডিসেম্বৰ 2022 তাৰিখৰ ভিতৰত ইয়াৰ ফৰমেটটো প্ৰথমতে আছে ডিস্ট্ৰিক্ট তাৰ পাছত আছে টোটেল OOSC আইডেন্টিফাইড অৰ্থাৎ কিমান সংখ্যক আউট অফ স্কুল চিলড্ৰেন চিনাক্তকৰণ কৰা হল তাৰ টোটেল সংখ্যাটো লিখিব লাগিব তাৰ পাছত টোটেল OOSC আইডেন্টিফাইড এট এলিমেন্টাৰী লেভেল অৰ্থাৎ এলিমেন্টাৰী লেভেলত কিমান ছাত্ৰ ছাত্ৰী চিনাক্ত কৰা হল হেতু উল্লেখ কৰিব লাগিব তাৰ পাছত টোটেল OOSC আইডেন্টিফাইড এট সেকেন্ডাৰী লেভেলত কিমান চিনাক্ত কৰা হল হেতু উল্লেখ কৰিব লাগিব টোটেল নাম্বাৰ অফ ড্ৰপ আউট চিলড্ৰেন আইডেন্টিফাইড অৰ্থাৎ ড্ৰপ আউট চিলড্ৰেন কিমান আইডেন্টিফাই কৰা হল হেতু উল্লেখ কৰিব লাগিব তাৰ পাছত টোটেল নাম্বাৰ অফ নেভাৰ এনৰোলড চিলড্ৰেন আইডেন্টিফাইড অৰ্থাৎ কোনো কালেই যি সকল ল'ৰা ছোৱালীৰ বিদ্যালয়সমূহত এনৰোল হোৱা নাই সেই তেনে ধৰণৰ ছাত্ৰ ছাত্ৰী বা তেনে ধৰণৰ ল'ৰা ছোৱালী কিমান আইডেন্টিফাই কৰা হল হেতু উল্লেখ কৰিব লাগিব তাৰ পাছত টোটেল নাম্বাৰ অফ CWSN আইডেন্টিফাইড অৰ্থাৎ চিলড্ৰেন উইথ স্পেচিয়েল নিড এই ক্যাটেগৰীৰ ছাত্ৰ ছাত্ৰী কিমান আইডেন্টিফাই কৰা হল হেতু উল্লেখ কৰিব লাগিব তাৰ পাছত আছে টোটেল নাম্বাৰ অফ বয় OOSC অৰ্থাৎ OOSC ৰ ল'ৰা কিমান চিনাক্ত কৰা হল হেতু উল্লেখ কৰিব লাগিব তাৰ পাছত টোটেল নাম্বাৰ অফ গাৰ্ল OOSC ছোৱালী কিমান চিনাক্ত কৰা হল হেতু উল্লেখ কৰিব লাগিব টোটেল নাম্বাৰ অফ চাইল্ড লেবাৰ আইডেন্টিফাইড অৰ্থাৎ চাইল্ড লেবাৰ হিচাপে আপোনালোকে কিমান ছাত্ৰ ছাত্ৰীক আইডেন্টিফাই কৰিলে হেতু কথাও উল্লেখ কৰিব লাগিব হয়তো হৈছে এ ফৰমেট আৰু বি ফৰমেটটো হৈছে ডিস্ট্ৰিক্ট ব্লক টোটেল নাম্বাৰ অফ OOSC আইডেন্টিফাইড আৰু এই গোটেই তথ্যখিনি অহা 31 ডিসেম্বৰ 2022 তাৰিখৰ ভিতৰত ষ্টেট মিছন অফিচ পোৱাকৈ সাবমিট কৰিব লাগিব ধন্যবাদ